আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ত ৩১তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অবিভক্ত বাক্সা জিলাৰ আজি সুকলমে সমাপন হৈ গ'ল। আৰু এই আজিৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত 230 গৰাকী শিশু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে আৰু সমগ্ৰ জিলাৰ পৰা বিভিন্ন স্কুল আৰু শিক্ষানুষ্ঠানৰ পৰা আহি আমাৰ ইয়াতে যোগদান কৰিছে। আৰু লগতে সন্মানীয় শিক্ষকবৃন্দ আহিছে তেওঁলোকৰ লগত। আৰু আজি খুব সুন্দৰকৈ উলহ মালহেৰে আৰু খুব গাম্ভীৰ্যপূৰ্ণভাৱে যিখিনি টেকনিকেল সেশ্যন সেই টেকনিকেল সেশ্যনখিনি সমাপন কৰা হ'ল। আৰু গড়েশ্বৰ মহাবিদ্যালয়ৰ ছায়েন্স ফৰামে আমাৰ এই অনুষ্ঠানটি IQAC গড়েশ্বৰ মহাবিদ্যালয়ৰ সহযোগত সমাপন কৰে। গতিকে জিলা সমন্বয়ক আলকাছ আলী ডাঙৰীয়া আৰু লগতে আমাৰ মেধি ডাঙৰীয়া তেখেতে ৰাজ্যিক সমন্বয়ক হিচাপে তেখেতে আছে। তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই যিখন সমাৰোহৰ পৰা এটা মেছেজেই আমি বাৰ্তা সমাজত প্ৰেৰণ কৰিব পাৰোঁ বা শিশু বিজ্ঞানীসকলৰ মানে দ্বাৰা নাইবা আমি ডিৰেক্টলি যে থিংক চাইণ্টিফিকেলি এক্ট চাইণ্টিফিকেলি। গতিকে আমি চিন্তাধাৰা বিজ্ঞানভিত্তিকভাৱে কৰিব লাগে আৰু যিখিনি কৰ্মকাজী কাম কাজ আমি বিজ্ঞানৰ মানসিকতা লৈ পেলাই আগবঢ়াই নিব লাগে। গতিকে এইবিলাক আমি যেতিয়া চিন্তাধাৰাবিলাক আমি বৈজ্ঞানিকভাৱে কৰিম তেতিয়া আমাৰ অন্ধবিশ্বাস কুসংস্কাৰ সকলোবিলাক আমাৰ সমাজৰ পৰা আঁতৰি যাব আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম সুন্দৰ এখন পৃথিৱীত য'ত অন্ধবিশ্বাস নাই কুসংস্কাৰ নাই তেনেকুৱা এখন পৃথিৱীত বাস কৰিব। গতিকে শিশু বিজ্ঞান সমাৰোহৰ মূল উদ্দেশ্যই হৈছে কি যে আমাৰ উঠি অহা প্ৰজন্মক বৈজ্ঞানিক যিটো ধ্যান ধাৰণাৰ ভিত্তি গঠন কৰি দিবৰ কাৰণে আমি সদায় ইচ্ছুক আৰু চেষ্টা কৰা উচিত। গতিকে আজি সুন্দৰকৈ যিটো শিশু বিজ্ঞান সমাৰোহ সমাপন হৈ গ'ল। গতিকে তাৰ কাৰণে মই সকলো বিষয়ববীয়া জিলা আৰু ৰাজ্যিক বিষয়ববীয়া নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ আৰু লগতে আমাৰ গড়েশ্বৰ মহাবিদ্যালয় পৰিয়ালৰ সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী ছায়েন্স ফৰাম স্পেচিয়েলি আৰু আপোনালোক মিডিয়া পাৰ্চন। গতিকে মই আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাই পেলাই মই আকৌ ধন্যবাদ জনাইছোঁ আপোনালোকক। ধন্যবাদ। 31 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অবিভক্ত বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত আমি গড়েশ্বৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ জিলাখনৰ মানাছৰ পৰা গড়েশ্বৰ বগামাটিলৈ প্ৰায় 230জন শিশু বিজ্ঞানীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। 115টা প্ৰজেক্ট আহিছে আৰু আটাইতকৈ ভাল লগা কথা যে আমাৰ প্ৰায় বছৰকেইটাত আমাৰ ইয়াৰ এই গাঁও অঞ্চলৰ পৰা আমাৰ বাক্সা অঞ্চলৰ পৰা প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু বিজ্ঞানীসকল অংশগ্ৰহণ কৰাৰ সুবিধা পাই আহিছে। আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মূল উদ্দেশ্যটো হ'ল যে বিজ্ঞান মানসিকতাৰ সৃষ্টি কৰা, আমাৰ ভাৱৰ যাতে শিশুসকলক যাতে এটা সঠিক পথ দেখুৱাব পাৰোঁ, এই আমাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মূল উদ্দেশ্য। হয়, এইটো মূলতঃ ইয়াৰ আসাম ছায়েন্স এণ্ড টেকন'লজি এনভাইৰনমেণ্ট কাউন্সিল আমাৰ ষ্টেট অৰ্গেনাইজেশ্যন কমিটি আৰু আমি বাক্সা জিলা অৰ্গেনাইজেশ্যন কমিটিৰ ছায়েন্স কমিউনিকেটৰ্ছ ফৰাম বৰমা আৰু গড়েশ্বৰ কলেজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ। হয়, আমি যিমানখিনি আজি ইয়াত শিশু বিজ্ঞানে অংশগ্ৰহণ কৰিছে ইয়াত এটাই আটাইতকৈ এই শিশু বিজ্ঞানখিনি যি বিজ্ঞান মানসিকতাৰ এটা ভাৱ এটা লৈ ঘৰলৈ উভতি যায়, ভৱিষ্যত এইসকলে ইয়াৰ পৰা একোজন ভাল আমি মানৱ সম্পদ পাম বুলি আমি আশা কৰোঁ। বিজ্ঞান সমাৰোহ 31তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ এইবাৰ ছায়েন্স কমিউনিকেশ্যন ফৰামৰ উদ্যোগত আৰু আমাৰ গড়েশ্বৰ কলেজৰ সহযোগত খুব ধুনীয়াকৈ আমাৰ গড়েশ্বৰ কলেজত অনুষ্ঠিত হৈ আছে। আৰু ইয়াত 115টা প্ৰজেক্ট হৈছে আৰু 230 গৰাকী শিশু বিজ্ঞানী ইয়াতে তেওঁলোকৰ প্ৰকল্প অতি উন্নত মানৰ প্ৰকল্প খুব ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰিছে। অনুষ্ঠানটোৰ জৰিয়তে আহি আমিতো আজি 31 বছৰত পালোঁ, ইমান ধুনীয়া অনুষ্ঠান। শিশুসকলৰ শিশু বিজ্ঞানীসকলৰ তেওঁলোকৰ এখন খুব ভাল প্লেটফৰ্ম। তেওঁলোকে নিজকতো জানে বিলাই দিয়ে আৰু গোটেই সমাজখনৰ বাবে খুব ধুনীয়াকৈ প্ৰকল্পবিলাক কৰে আৰু তেওঁলোকৰ বৌদ্ধিক মানসিক
মানে উৎকৰ্ষ সাধন হয় মই এইটোৱে ভাবোঁ আচলতে কি ক'ব আজি যে ছাত্ৰ ছাত্ৰীবিলাক অংশগ্ৰহণ কৰিছে এতিয়াও মানে বিজ্ঞানৰ অলপ যিটো আদৰি লোৱাত টান পাইছিলে আগত এতিয়া কিন্তু বহুত ওলাই আহিছে ছাত্ৰ ছাত্ৰী নহয় এইটোতো শিশু বিজ্ঞান সমাৰোহৰ মূল উদ্দেশ্যটো সেইটো আচলতে তেওঁলোকক আমি এখন বহুত ডাঙৰ ভাল প্লেটফৰ্ম দিছোঁ আৰু আমাৰতো বিজ্ঞান আচলতে টাউনত আছেই টাউনৰখিনি জানেই আমাৰ শিশু বিজ্ঞান সমাৰোহৰ মূল উদ্দেশ্য হ'ল ভিতৰুৱা গাঁওখিনিৰ পৰা আহিব লাগে আপুনি আচৰিত হ'ব আজি 80% ইয়াত আমাৰ যিমানবিলাক ল'ৰা ছোৱালী ইয়াত আহিছে 80% আমাৰ গাঁৱৰ পৰা আহিছে আৰু সেইটোৱে আমাৰ ভাল দিশ বুলি আমি ভাবোঁ শিশু বিজ্ঞান সমাৰোহ এষ্টেকৰ সহায়ত আমি ছায়েন্স কমিউনিকেশ্যন ফৰাম বৰমা বাক্সাৰ উদ্যোগত আৰু গড়েশ্বৰ কলেজৰ সহযোগত খুব ধুনীয়াকৈ ইয়াত আমাৰ অনুষ্ঠিত হৈ গৈছে আজি থেংক ইউ